আপোনালোকৰ বাৰু ঘৰত ফুচকা বনালে নুফুলে নেকি বা পাপৰি হৈ যায় নেকি বা পিছত হেমেকি যায় নেকি যদিহে তেনেকুৱা হয় আজি মোৰ ভিডিওটোৰ জৰিয়তে এবাৰতে পাৰফেক্ট কৰিব পাৰিব খুব বেছি ভাল হ'ব খাবলৈ তেন্তে বলকচোন আজি মোৰ ভিডিওটোৰ মাজলৈ নমস্কাৰ বন্ধু বান্ধৱীসকল মই পিংকি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিওৰ মাজলৈ আশা কৰো আপোনালোক বহুত বেছি ভালে আছে ভিডিওটোৰ আৰম্ভণিতে আপোনালোকে দেখিলে মই আজি বনাম বুলি ভাবিছো ফুচকা যেহেতু বতৰ ডাৱৰীয়া নেৰানেপেৰা বৰষুণ বাহিৰলৈ ওলাব পৰা নাই আৰু এনেকুৱা সময়ত আকৌ ল'ৰা-ছোৱালীকেইটাই ক'লে যে ফুচকা খাওঁ বুলি কিন্তু আনি থোৱা বজাৰৰ পৰা আনি থোৱা ফুচকাও নাছিলে সেই ভাবিলো ঘৰতে ফুচকা কেইটামান বনাও আৰু আজি আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁচোন যদি আপোনালোকৰ ফুচকা ঘৰত বনালে পাৰফেক্ট নহয় হিমেকি যায় বা ফুলি নুঠে আজি মোৰ ভিডিওটোৰ জৰিয়তে এবাৰতে পাৰফেক্ট কৰিব পাৰিব খুব সহজ পদ্ধতিত বনাব পাৰিব আৰু লগতে পাকঘৰত থকা সামগ্ৰীয়ে ফুচকা খুব ধুনীয়াকৈ হৈ যায় ফুচকা বনাবৰ কাৰণে অকল ফুচকাটো বনালে নহ'ব নহয় তাৰ লগত থকা আলু হওক তেতেলী পানী হওক সেই কিন্তু সকলোখিনি বনাব লাগিব তেতিয়াহে ফুচকাটো খাই ভাল লাগে সেইকাৰণে মই প্ৰথমতে আলু 3টা বইল কৰি লৈছোঁ তাৰপিছত এতিয়া ফুচকা ডোটো কেনেকৈ প্ৰস্তুত কৰিব লাগে আপোনালোকে ভিডিওটো চাই যাওক ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিলে আপোনালোকৰ ফুচকা কেতিয়াও মানে পাৰফেক্ট নোহোৱাকৈ নাথাকে মই ফুচকা ডোটো বনাবৰ কাৰণে মই মেজাৰিং কাপ দুটা লৈছোঁ এটা হৈছে 240 ml মানে গ্ৰাম হিচাপে ক'বলৈ গ'লে 150 গ্ৰাম আৰু ইটো হৈছে 1/4 কাপ মানে এনেকৈ ক'বলৈ গ'লে চামুচখনেৰে 2 চামুচ বা 3 চামুচমান হ'ব আৰু ডাঙৰ চামুচখনেৰে তেনেকুৱা হ'ব আৰু এতিয়া মই এয়া চুজি লৈছোঁ 150 গ্ৰাম মানে 240 ml আৰু ময়দা লৈছোঁ মই এই মেজাৰিং কাপটোৱে একাপ মানে ডাঙৰ চামুচেৰে আপোনালোকে 4 চামুচমান দি দিলে হৈ যাব ইয়াতে মই ৰিফাইন তেল লৈছোঁ 2-3 চামুচমান ডাঙৰ চামুচেৰে তাৰপিছত খুব ধুনীয়াকৈ মই এয়া সানি লৈছোঁ আপোনালোকে চুজি যিমান দিব তাৰ একেবাৰে কম ময়দা দিব মানে নহলে আটা দিব তেতিয়াহে মানে এই ফুচকাটো খুব ধুনীয়াকৈ মুৰমুৰীয়া হয় আৰু লগতে খুব ধুনীয়াকৈ মানে পাৰফেক্ট হ'ব এতিয়া মই চুজি হেয়া 150 গ্ৰাম ললোঁ তাৰপিছত ময়দা লৈছোঁ ডাঙৰ চামুচেৰে 4 চামুচ তাৰপিছত এতিয়া মই উতলা গৰম পানীৰে খুব ধুনীয়াকৈ সানি লৈছোঁ উতলা গৰম পানীয়ে যদি সানি লোৱা হয় তেতিয়াহ'লে চুজিখিনি খুব ধুনীয়াকৈ ফুলি যায় আপোনালোকে উতলা গৰম পানীয়ে সানিব আৰু সানাৰ পিছত দিছেনে একদম খুব ধুনীয়াকৈ আটাৰ ডোৰ নিচিনা হৈ যায় তাৰপিছত এতিয়া এখন তিতা কাপোৰ লৈছোঁ তিতা কাপোৰ লৈ পেলাই 1 ঘণ্টামানৰ কাৰণে ঢাকি ৰাখিছোঁ আপোনালোকৰ ঘৰত যদি মেজাৰিং কাপ নাথাকে তেতিয়াহ'লে আপোনালোকে এটা চাহ খোৱা কাপ ল'ব চাহ খোৱা কাপত একাপ চুজি দিব তাৰপিছত ডাঙৰ চামুচেৰে 4 চামুচ ময়দা দিব সেইটো হৈছে পাৰফেক্ট জোখ তাৰপিছত আপোনালোকে উতলা গৰম পানীয়ে খুব ধুনীয়াকৈ মুঠি ল'ব তাৰপিছত মঠাৰ পিছত 1 ঘণ্টামান থৈ দিব এইফালে মই ফুচকা ডোটো বনাওঁতে আলুৰ চব কিমান সিজি গ'ল মানে পানীটো একেবাৰে নাইকিয়া হৈ গ'ল কেৰাহীত তাৰপিছত সেইখিনি থলোঁ ঠাণ্ডা হ'বৰ কাৰণে এতিয়া মই কেৰাহী এখন লৈছোঁ কেৰাহীখনত মই ফুচকাৰ মছলাটো বনাই ল'ম মছলা হিচাপত মই চব জিৰা ধনিয়া এডোখৰ দালচেনি আৰু কেইটামান শুকান জলকীয়া লৈছোঁ মই কেইটামান বাদামো লৈছোঁ বাদাম যদি পোৱা হয় ফুচকাত মই ভাল পাওঁ খাই পেলাই আপোনালোকে ইয়াত বুট বা মটৰো এনেকৈ সিজাই পেলাই দিব পাৰে মই বাদামটো দিলে মানে বেছি ভাল পাওঁ সেইকাৰণে মই কেইটামান বাদামেই লৈছোঁ বাদামকেইটা ভাজি ল'লোঁ তাৰপিছত এতিয়া মই মছলাখিনি এয়া মই অকণমান গৰম কৰি লৈছোঁ এই মছলাটো দি দিলে একদম যিটো পানী পুৰি মানে বজাৰত যে খোৱা হয় এই তেনেকুৱা সোৱাদ আহে সেইকাৰণে এই মছলাটো আপোনালোকে বনাই ল'ব তাৰপিছত এই মছলাটো ভাজি পেলাই ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই তেতেলী লৈ লৈছোঁ ঘৰতে চিৰা তেতেলী আছিলে যিটো আমাৰ ঘৰত থাকেই চিৰা তেতেলী মানে থাকেই আৰু এই তেতেলীখিনি মই এতিয়া পানীত তিয়াই লৈছোঁ যিহেতু তেতেলী পানীটো মেইন নহয় জানো ফুচকাৰ সেইকাৰণে মই তেতেলীখিনি যিমান প্ৰয়োজন হ'ব আৰু আমাৰ ঘৰৰ মানুহৰ কাৰণে মানে সিমানখিনি মই তিয়াই লৈছোঁ তেতেলীখিনি এইখিনি মই তেতেলীখিনি তিয়াই ল'লোঁ অলপ সময় তিয়ালে কোমলি যাব খুব ধুনীয়াকৈ এতিয়া মই মছলাখিনি পিচি আনিম এইফালে মই মছলাখিনি খুব ধুনীয়াকৈ পিচি আনিলোঁ আৰু এতিয়া মই আধা বাদাম মই খুন্দি ল'ম আধা গোটাকৈ ৰাখিম মানে আধা যদি আপোনালোকে আলু পিটিকাত দিলে খুন্দি লয় তেতিয়াহ'লে ইয়াৰ টেষ্টটো ভাল লাগে আৰু গোটাকৈ দুটামান থাকিলেও যেতিয়া দাঁতত পোৱা যায় ফুচকাটো খালে তেতিয়া ভাল লাগে সেইকাৰণে মই আধাটো বাদাম অলপমান খুন্দনা তেনেকৈ খুন্দি মানে 2-3 টুকুৰা কৰি লৈছোঁ আৰু তাৰপিছত এতিয়া মই আলু বাকলিখিনি গুচাই লৈছোঁ পিটিকাটো বনাবৰ কাৰণে আচলতে আলু পিটিকাই হওক বা ফুচকাৰ এই তেতেলী পানীটোৱে হওক আচলতে মই নিজৰ হিচাপতে বনাইছোঁ আপোনালোকে
কোনটো প্ৰকাৰে বেছি ভাল পায় সেই তেনেকৈ বনাই ল'লে হৈ যায় আসলে নিজৰ মুখৰ টেষ্টৰ ওপৰত কথা হেতু নিজৰ ওপৰত কথা মানে কেনেকৈ বনায় মই যেনেকৈ ভাল পাওঁ বা আমাৰ ঘৰৰ মানুহে যেনেকৈ ভাল পায় মই তেনেকৈ বনাইছো আলুটো বাকলি গুচাই লোৱাৰ পিছত পিয়াজ এটা খুব ধুনীয়াকৈ মিহিমিকৈ কুটি দিছো নিমখ দি দিছো মছলাখিনি দি দিছো আৰু লগতে যিখিনি খুন্দি যে থৈছিলো তাৰ বাদামখিনি দিছো আৰু যিটা গোটা বাদাম থৈ দিছিলো হেগিটাও ইয়াতে দি দিছো আলু পিটিকাটো মই এই ধৰণে বনাইছো আপোনালোকে ইয়াতকে যদি বেলেগকে বনাই বা আপোনালোকে কেনেকৈ ভাল পায় তেনেকৈ বনাই ললে হৈ যায় আসলতে ফুস্কাৰ ডোটোহে মেইন নহয় জানো ফুস্কাৰ ডোটো যি খুব ধুনীয়াকৈ ফুস্কাখিনি ফুলে তেতিয়া হলে খুব বেছি ভালেই লাগে সেইকাৰণে মই বেছিকৈ গুৰুত্ব দিছো ফুস্কাৰ ডোটোৰ ওপৰত তাৰ পিছত এতিয়া মই আলু পিটিকাখিনি কৰি লোৱাৰ পিছত এতিয়া মই তেতেলী পানীখিনি বনাবৰ কাৰণে তেতেলীখিনি খুব ধুনীয়াকৈ কোমল হৈ গ'ল সেইকাৰণে হাতেৰে মুহাই পানীটো উলিয়াই লৈছো এফালে পিটিকাও ৰেডি হৈ গ'ল আৰু এফালে মই কি দিছো তেতেলীখিনি ওপৰৰ উঠোৱাৰ পিছত মই অলপমান গুড় দি দিছো নিমখ দি দিছো কলা নিমখ দি দিছো মছলাখিনি দি দিছো অকণমান জলকীয়া গুড়ি দিছো তাৰ পিছত এয়া আমাৰ তেতেলী পানী ৰেডি মই মানে তেতেলী পানীটো সদায় মিঠা টেঙা জ্বলা এই তিনিটা ফ্লেভাৰ থাকিলে বেছি ভাল পাওঁ সেইকাৰণে মই তেনে ধৰণে বনাইছো তাৰ পিছত এতিয়া এই ডোটো যেহেতু 1 ঘণ্টা মান হৈ গ'ল এতিয়া মই খুব ধুনীয়াকৈ মই মঠি লৈছো মঠি ল'ব লাগে যেহেতু 1 ঘণ্টা ৰেষ্টত আছিলে তাৰ পিছত মঠাৰ পিছত আপোনালোকে ফুস্কা বনাবৰ কাৰণে মানে তৈয়াৰ কৰিব পাৰে আৰু মই আজি ফুস্কাটো বনাম এনে ধৰণে সৰু সৰুকে লাডু কৰিছো মানে বেলি যাম আপোনালোকে অকমান ডাঙৰ লাডু কৰি পেলাই যদিহে এনেকৈ বনাবলৈ মানে সময়ৰ অভাৱ বা টান পায় তেতিয়া হলে বেলনাত বেলি পেলাই এনেকৈ বটলৰ হাফৰে এনেকৈ কাটিও তেনেকৈ কৰিব পাৰে তেনেকৈও খুব ধুনীয়া হয় মই লাষ্টত বাৰু তেনেকৈও কৰিলো দুটামান যেহেতু সময়ৰ অভাৱ হৈ গ'লগে মই এই ধৰণে কৰি বেছি ভাল পাওঁ এই ধৰণে কৰিলে মানে খুব ধুনীয়াকৈ ফুলে মানে সেইকাৰণে মই এই ধৰণে কৰিম বুলি ভাবিলো কিন্তু লাষ্টত যেতিয়া সময়ৰ অভাৱ হ'ল তেনেকৈ কৰি পেলালো আৰু অলপমান কৰিলো তাৰ পিছত এতিয়া মই কি কৰিম এখন ডলা লম ডলাখনত এখন কটন কাপোৰ পাই দিম মানে এখন গামোচাই পাই দিম তাৰ পিছত তাৰ ওপৰতহে বেলি থব লাগিব মাত্ৰ আপোনালোকে ফুস্কাগিটা যেনেকৈ নবনাওক লাগিলে বটলৰ হাফৰে কাটি পেলাই বনাওক বা বেলি পেলাই বনাওক মাত্ৰ ডোটো মেইন হয় মই যেনেকৈ ডোটো বনাইছো তেনে ধৰণে আপোনালোকে ডোটো বনাব খুব ধুনীয়া হ'ব ফুস্কা এটাও নুফুলাকে নাথাকে দুই এটা নুফুলাকে থাকিব পাৰে হেতু বেলাৰ অভাৱ বা শুকাই যোৱা তেনেকুৱা হ'ব পাৰে কিন্তু সৰহভাগখিনি আপোনালোকৰ ফুস্কা খুলিব গ্যাৰান্টি আছে আপোনালোকে এবাৰ এই ধৰণে ডোটো বনাই চাব মই এতিয়া সৰু লাডুখিনি এটা এটাকে এনেকৈ বেলি গৈছো এইফালে মই বেলি গৈছো আৰু কিমান পাতল কৰিম আপোনালোকক মই দেখাম বাৰু এই আপোনালোকক দেখাইছো দেখিছেনে কিমান পাতল কৰিছো আপোনালোকে এই ধৰণে নকৰিলে বটলৰ হাফৰে কাটি ল'ব খুব ধুনীয়া হ'ব আৰু এতিয়া মই এটা এটাকে সেই ধৰণে বেলি যাম আৰু এই ধৰণে মানে বেলিলে অইনটো কি হয় আৰু মানে সময়টো অকমান বেছি লাগে সেইকাৰণে আপোনালোকৰ সময়ৰ অভাৱ হ'লে তেনেকৈ কৰিব পাৰে মোৰ যেহেতু সময় এতিয়া আছিলে সেইকাৰণে মই তেনে ধৰণে কৰিছো এতিয়া এটা এটাকে তেনেকৈ গামোচাখনৰ ওপৰতে থৈ বেলি যাম মই এইফালে মই সকলোখিনি কৰা হৈ গ'ল যিখিনি ডিছত যে আছে সেইখিনি মই বটলৰ হাফৰে কাটিলো আৰু এইখিনি মই বেলিলো সময়ৰ অভাৱৰ কাৰণে তাৰ পিছত এতিয়া মই সেইখিনি আপোনালোকক দেখাবলৈ নহলে আৰু তাৰ পিছত এতিয়া মই কেৰাহীখন পাতি দিছো ইয়াতে মই ৰিফাইন তেল দি দিছো এটা কথা মনত ৰাখিব ফুস্কা যেতিয়া আপোনালোকে তেলত দিব তেলখিনি কিন্তু সম্পূৰ্ণ গৰম হ'ব লাগিব তেতিয়াহে ফুস্কাখিনি দিব নহলে কিন্তু ফুস্কা নুফুলিব সেইকাৰণে একদম সম্পূৰ্ণ গৰম কৰি ল'ব তেলখিনি এতিয়া আপোনালোকে দেখিব সব প্ৰত্যেকটো ফুস্কাই ইমান ধুনীয়াকৈ ফুলি গৈছে দেখিছেনে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে কেতিয়াবা দুই এটা বাৰু নুফুলাকেও থাকে পাপৰি হিচাপে হেতু সকলোৰে হয় হেতু কেতিয়াবা হৈ যায় বাৰু তাৰ পিছত এতিয়া মোৰ দেখিছেনে প্ৰথমতে মানে বেছিকৈ ফুস্কা নিদিব প্ৰথমতে 2-3টা দি চাব আৰু যেতিয়া ফুস্কাটো তললে যাব হেতাখনে অকণ হেঁচি দিব খুব ধুনীয়াকৈ ফুলি আহিব এনে ধৰণে মই যেনেকৈ হেতাখনে অকণ হেঁচি দিছো ফুলি আহিছে গোটেইকেইটা ফুস্কাই ফুলি গৈছে দেখিছেনে এই ধৰণে সকলোখিনি ফুস্কাই ফুলিব আপোনালোকে মাত্ৰ ডোটো বনোৱাত গুৰুত্ব দিব খুব ধুনীয়া হ'ব তেতিয়া এতিয়া মই সেই ধৰণে ফুস্কাখিনি ভাজি যাম মই কিন্তু ফুস্কা ৰেচিপি আগৰ মোৰ চেনেলত দিছো সেই মই বটলৰ হাফৰে কাটি পেলাই বনোৱা দেখাইছিলো হেতু ভিডিও যদি আপোনালোকে চাম বুলি ভাবে সেই ভিডিওটো চাই ল'ব পাৰে আৰু এইটো হৈছে মই অকণ বেলি পেলাই বনাইছো আৰু লগতে বটলৰ হাফৰে কাটিও বনাইছো বাৰু তেনে ধৰণেও আপোনালোকে বনাব পাৰে মই দুটা প্ৰসেছ আপোনালোকক মই কৈ দিছো আপোনালোকে মুঠতে কোনটো প্ৰসেছত কৰিব সময়ৰ কাৰণে আপোনালোকে কৰিব পাৰে তাৰ পিছত এতিয়া আকৌ ইয়াৰ দিছো সেকেন্ড বেচটো দিছেনে কিমান ধুনীয়াকৈ ওপৰৰ পৰা এনেকৈ ফুলি আহিছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে
মই ওচৰৰ পৰাও দেখাই দিম বাৰু আপোনালোকক কিবা এটা কাম যদি কৰিবলৈ কষ্ট লাগে আৰু কষ্টৰ পাছত যদি এনেকুৱা ফলাফলটো ভাল হয় তেতিয়াহ'লে সেই কষ্টখিনি যেন মানে নাইকিয়া হৈ যায় তেনেকুৱা নিচিনা লাগে নে বাৰু সকলোৰে মোৰো তেনেকুৱাই লাগে আচলতে যিমানেই কষ্ট নহওক যদি ফলটো যদি মিঠা হয় তেতিয়াহ'লে ভাল লাগে নহয় জানো এতিয়া এয়া মই কষ্ট কৰিছিলোঁ যদিও ফুচকাখিনি খুব ধুনীয়াকৈ ফুলি গৈছে আৰু মনটো ভাল লাগিছে এয়া দেখিছেনে মই আপোনালোকক সেইকাৰণে দেখাম বুলি ভাবিলোঁ বহুতে মোক কমেণ্ট কৰি আছিলে বহুতৰ ফুচকা ডোটো পাৰফেক্ট নহয় বা ফুলি নাযায় সেমেকি যায় পাছত সেইটো কাৰণে মানে মই আজি দেখালোঁ কাৰণ কেলে ফুচকাখিনি বনাওঁতে আপোনালোকে ময়দাটো বেছি দিয়ে চুজিটো কম দিয়ে সেইকাৰণে আপোনালোকৰ পিছত সেমেকি যায় সেইকাৰণে চুজিটোৰ পৰিমাণটো বেছি দিব লাগে ময়দাৰ পৰিমাণটো একদম সামান্যত কৰিব লাগে সেইকাৰণে আপোনালোকে তেনেধৰণে কৰিব এতিয়া মই সকলোখিনি ফুচকা এই ধৰণে ভাজি পেলাই গৈ আছোঁ আমাৰ চেনেলৰ যিসকল ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকে হয়তো জানে মই যিটো ৰেচিপি দিওঁ সেই ৰেচিপিটো পাৰফেক্ট নোহোৱাকৈ কেতিয়াও নাথাকে কাৰণ মই সদায় নিজে যিটো কৰি ভাল পাওঁ বা যিটো পাৰফেক্ট হয় সেইটো ৰেচিপিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ সেইকাৰণে আপোনালোকে এই ধৰণে ট্ৰাই কৰিব খুব বেছি ভাল হ'ব আৰু এইফালে ফুচকাখিনি গোটেইখিনি মোৰ হৈ গ'ল আৰু ফুলি গৈছে দেখিছেনে মই এটা ফুচকা আপোনালোকক ভাঙি দেখাই দিম এয়া শব্দ শুনি গম পাইছে চাগে আৰু ভাঙি দিলে গোটেইখিনি মুৰমুৰকৈ ভাগি গ'ল এই ফুচকাটো আপোনালোকে থৈ দিলেও মানে কেতিয়াও সেমেকি নাযায় খুব ধুনীয়া হ'ব এই ধৰণে আপোনালোকে এবাৰ ট্ৰাই কৰিব এইফালে ইমান কষ্টকৈ বনাইছোঁ যেতিয়া প্ৰথম বেচটো ময়ে খাওঁ নহয় জানো এটা মই আপোনালোকক দেখাই দিছোঁ এটা ভাঙি পেলাই আলু অকণমান ভৰাই তেতেলী পানী অকণ ভৰাই পেলাই খাই দেখাই দিম বাৰু আচলতে কোনো কেমেৰা আগত এতিয়া নোলায় ল'ৰা ছোৱালী সেইকাৰণে ভাবিলোঁ মই আপোনালোকক খাই দেখাই দিছোঁ বহুত বেছি ভাল হৈছিলে খাবলৈ আৰু সঁচা কথা কৈছোঁ বজাৰৰ পৰা যিকেইটা ফুচকা কিনি আনে বা আমি বজাৰত খাওঁ তাতকৈ মানে বহুত বেছি ভাল হৈছে মানে আপোনালোকে ঘৰত যদি এই ধৰণে এবাৰ ট্ৰাই কৰে খুব বেছি ভাল পাব আৰু নিজে গম পাব কেনেকুৱা হয় মানে খাবৰ কাৰণে আৰু আমাৰ মহিলাসকলৰ ফুচকাটো জানো একদম প্ৰিয় নহয় জানো ছোৱালী হওক বোৱাৰী হওক বা মহিলাসকলৰ কথা কৈছোঁ আৰু ফুচকা হৈছে একদম মেইন ষ্ট্ৰীট ফুড নহয় জানো ফুচকা বেয়া পোৱা মানুহ হয়তো নোলাবই সেইকাৰণে আজি শ্বেয়াৰ কৰিলোঁ আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব কেনেকুৱা পালে